ক'ব পাৰে যে আজি খালি টিকেট লৈ আনিছে, টিকেট লৈ নিতে মানুহবিলাক এতিয়া আদৰণি কৰিছে। আপোনালোকে গম পাইছে, মানুহবিলাক নিজে নিজে ওলাই আহিছে, সকলো জাতি জনগোষ্ঠী ওলাইছে। ইয়াত যিমানখিনি ভোটাৰ্ছ আছে কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীয়ে ওলাই আহিছে যে এবাৰ যে অমৰসিং টিছৰ কাৰণে 80% তেখেতৰ ভোট দিয়াটো সিদ্ধান্ত লৈ আহিছে। কাৰণ কাৰ্বি আংলঙত সকলো ক্ষেত্ৰ যদি ডেভেলপমেণ্টৰ ক্ষেত্ৰ একক বা শান্তিৰ ক্ষেত্ৰ একক বা সকলো জাতি জনগোষ্ঠীৰ লগত সংঘাত নোহোৱা একক, সেইটো আপোনালোকে গম পাইছে ভাৰতীয় জনতা পাৰ্টিৰ দিনতে হৈছে। গতিকে এবাৰ সিদ্ধান্ত লৈছে যে তৃতীয়বাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বনোৱা স্বাৰ্থত অমৰসিং টিছৰ কাৰণে যে কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং ডিমা হাছাওৰ ৰাইজে সিদ্ধান্ত লৈছে যে 80% ভোট দিবৰ কাৰণে ৰাইজে ওলাই আহিছে। স্যাৰ আপোনালোকৰ মেনিফেষ্টোৰ 1 নম্বৰ আমাৰ ৰাজনীতিৰ সমস্যা আছে, সেই সমস্যাটো আছে অট'নমাছ ষ্টেট। অট'নমাছ ষ্টেট হ'ল ষ্টেট উইদিন দ্য ষ্টেট। আমি অসমত থাকি অসমৰ বিভাজন কৰোঁ, অসমৰ বৰ অসম কৰাৰ স্বাৰ্থত যে অট'নমাছ ষ্টেট মানে যে অসমৰ বৰ অসম কৰা। গতিকে সেইটো থাকিব ৰাজনীতিৰ সমস্যা সমাধান কৰাৰ স্বাৰ্থত। ইণ্টাৰ ষ্টেট বৰ্ডাৰ সমস্যা আছে, ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ সমস্যা আছে, আৰু কাৰ্বি আংলঙত যিমান ডেভেলপমেণ্টৰ ইছ্যু সেই ইছ্যু পূৰণ কৰাৰ স্বাৰ্থত আমাৰ মেনিফেষ্টো থাকিব। হ'ব वेस्ट कार्बी आंगलंग ईस्ट कार्बी आंगलंग भारतीय जनता पार्टी amarsing रोलन किलिंग के हाय रोटी लोहा के हाय लापेन समय राजेतम दो एमएलए भी सिंह ले के हाय दर्शिंग लोहा के हाय रूप सिंह तरह के हाय पेंदांग लो कार्बेलो ऑटोनोमस काउंसिल स्पीकर डिप्टी स्पीकर बेंचेंग लो ये के हाय पिदवान एबीसी के हाय पिदवान बोर्ड चेयरमैन के दवान लापेन किलिंग हवा भारतीय जनता पार्टी प्रार्थी অমৰসিং টিছক তেখেতৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী টিকেট দিয়া পিছত আজি যিটো নেকি আমাৰ নৱতী কনষ্টিটুৱেন্সিৰ পৰা আৰম্ভ কৰি মহামায়া কৰকান্থি আৰু লগতে লাংহিন ফলনি হাৰঘাট লাংফেৰ আৰু লগতে সিংহাসন আৰু ইয়াত আহি আমাৰ মুম্বাইৰ কনষ্টিটুৱেন্সি সেই ৰাজ্যৰ যিটো ওলাই আহিছে ৰাইজে যিটো আশীৰ্বাদ দিছে তাৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক কাৰ্ডৰ নমস্কাৰ জুঠাই খুলুম্বাই আৰু যিশুৰ আচৰণ দিছোঁ। সন্মানীয় ৰাইজসকল, যে আগন্তুক 26 এপ্ৰিলৰ তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি যে অমৰসিং টিছক বিপুল ভোটে জয়যুক্ত কৰিব লাগিব। কিহৰ কাৰণে জয়যুক্ত কৰিব লাগিব? কাৰ্বি আংলঙত বহুতো সমস্যা আছে, সেই সমস্যাবিলাকক পূৰণ কৰাৰ স্বাৰ্থত অট'নমাছ ষ্টেটৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং ৰাস্তাৰ পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ উন্নয়নমূলক কামবিলাকক সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি অমৰসিং টিছক বিপুল ভোটে জয়যুক্ত কৰিব লাগিব। কাচিং হট होटल पे इंजीनियर कार्य अमरनाथ के दौरान धीरे कच्ची नुंगिया वगैरह पहनो हेल्थ ट्रैक पेंशन लो हेल्थ ट्रैक असायम दे पेंशन लो लापेन क्या ही नहीं कच्ची ठोर असायम दे कपिची ठोर असायम दे कपिची उनकी अफा नाले तो नॉन के वांजी जामी प्रोजेक्ट लो निफाइन को चौबानी नाले तो अतोल के सोनाय बोल पिजोर मार्जन लो भोट पीकन अंतु में भोट पे अमरसिंह टिसक भाग ना तो भोट के जोगिए फांसी चुने मिलो दौड़ मांगे तो ये तो कार्य अंगों गप्पे गप्पे रास्ता इंदे निकले नहीं तो पिघला होला है रास्ता इंदे क्यों से पेचून जीत पलक दे लेते जेल तो पिजो मार्जन अलम जोपे पुथर नरेंद्र मोदी भाग प्राइम मिनिस्टर कपे मांदिया भागे तुम जाको पिजो लगी हटमान ने और ऐसा कार्य अंगों सुके कुने डेभेलपमेन्ट कामत পূৰণ কৰাৰ স্বাৰ্থত কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠী মহব্বত কৰা সকলৰ যাতে একেলগে থাকি মিলি প্ৰীতি থাকি আমি নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা স্বাৰ্থত আপোনালোকৰ মূল্যৱান ভোটটো অহা 26 তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনত ভোট দি বিপুল ভোটত আমাৰ অমৰসিং টিছক জয়যুক্ত কৰিব লাগিব। কাৰণ
তৃতীয়বাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত আমি আপোনালোকক যিটো মূল্যৱান ভোটটো জয়যুক্ত কৰিব লাগিব অমৰ সিং টিছো ডাঙৰীয়া। সন্মানীয় ৰাইজসকল, কাৰ্বি আংলঙত আপোনালোকে জানে ইয়াত এতিয়া স্থায়ী শান্তি হৈছে। কাৰ্বি আংলং এতিয়া বনৰ কালচাৰ নাইকিয়া হৈছে। কাৰ্বি আংলং এতিয়া মক কালচাৰ, ডেভেলপমেণ্টৰ কালচাৰ। আমি কাৰ্বি আংলঙত এটা পিচ কালচাৰ আৰু সকলো জাতি জনগোষ্ঠীৰ লগত মিলপিটি আমি কাম কৰিব লাগিব। সন্মানীয় ৰাইজসকল, টিম কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টীয়ে আমি অপপ্ৰচাৰ ৰাজনীতি নকৰোঁ। টিম কাৰ্বি আংলঙে সমালোচনা ৰাজনীতি নকৰোঁ। টিম কাৰ্বি আংলঙে ভাৰতীয় জনতা পাৰ্টীয়ে সকলো জাতি জনগোষ্ঠী লগত লৈহে আমি কাম কৰিব বিচাৰিছোঁ। BJP amarsing Tisso ban pahay nang ma amarsing Tisso ban pahay nang ma Diphu সমষ্টিৰ জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী দিছোঁ amarsing Tisso ডাঙৰীয়া তেখেতক স্বাগতম ৱেলকাম কেনেকুৱা বুলি কৈছে আৰু তেখেতক আজি সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীক সমাহিত কৰি আদৰণীয় হৈছে য'ত আমাৰ কাৰ্বি উৎসাহপূৰ্ণ পৰিৱেশ আৰু নিশ্চিতভাৱে আমি আজিয়ে কৈছোঁ যে ডিফু সংসদীয় সমষ্টিত amarsing Tisso ডাঙৰীয়া বিশাল ভোটত নিৰ্বাচিত হ'ব। ভোটৰ এতিয়া পাৰ্চেণ্টেজলৈ কথা যিমান ভোট লয় তাৰ 80% ভোট amarsing Tisso ডাঙৰীয়া লয়। ৰাজ্যত কিমানটা আসন লাভ কৰিব? 13খন আসন লাভ কৰিব বিজেপি মিত্ৰগোষ্ঠী। বিজেপিয়ে লখিমপুৰ সমষ্টিটোত এতিয়ালৈকে মানে তেওঁলোকে প্ৰাৰ্থিত্ব দিব মানে পৰা নাই। চৰি কংগ্ৰেছে আৰু আপুনি জানে পুৰা পুৰণা দুটকীয়া নথন পৰিণত হৈছে। বুজি পাইছেনে? আৰ্টিকেল 244A মানে যদি বিজেপিয়ে গোটেইখিনি আসন পায় আৰ্টিকেল 244A এই ওপৰত আপুনি কি এতিয়া সেইটো পিছত হ'ব। আপোনাক সংবিধানৰ কথাটো এতিয়া ইলেকশ্যনত নাহে। বুজি পাইছে নাই? আগতে আমি এতিয়া ইলেকশ্যনত ভোট বিচাৰি আছোঁ, কেম্পেইনিং কৰি আছোঁ। ৰিজাল্ট হৈ যাওক, চৰকাৰ গঠন হওক, তাৰপিছত এইবিলাক ডিছকাশ্যন হ'ব। আপোনালোকৰ নেতাৰ মুখত গৌৰৱ গগৈৰ নাম শুনা পোৱা গৈ আছে। আপোনালোকৰ দৃষ্টিত কি গৌৰৱ গগৈ কি শক্তিশালী নেকি? কেনেকৈ শক্তিশালী হ'ব? আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগত কোনোবা শক্তিশালী আছে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰ শক্তিশালী আছে নেকি? আমাৰ তুলিৰাম ৰাংগা ডাঙৰ ইয়াত কাৰ্বি পাৰ্ট কোনোবা শক্তিশালী নেতা আছে নেকি? আপোনালোকে কওক যে আমাৰ ইমান শক্তিশালী নেতা আছে। দে কেন কম আমাৰ কাৰ্বি আংলঙৰ চিফ সন্মানীয় ডক্টৰ তুলিৰাম ৰাংগা ডাঙৰীয়া, যাৰ বলিষ্ঠ নেতৃত্বত আজি সমগ্ৰ পূব আৰু পশ্চিম দুয়োখন জিলাতে ব্যাপক আৰু সৰ্বাত্মক ডেভেলপমেণ্ট হ'বলৈ সক্ষম হৈছে। আজি আমাৰ মাজত উপস্থিত থকা আমাৰ সাংসদ শ্ৰদ্ধেয় হৰেণ সিং বে ডাঙৰীয়া, লগতে আমাৰ প্ৰাৰ্থী যাক আমি ভোট দিম ন ভোট কিমান তাৰিখে দিম? 26 মনত ৰাখিব। 26 এপ্ৰিলত যে আমাৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী amarsing Tisso ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ সন্মানীয় বিধায়ক বিদ্যা সিং মিলে, ৰূপ সিং ৰাধাম, ৱেলকাম স্পীচ আৰু এইখন সভাৰ নামে আছে ৱেলকাম। আমি প্ৰাৰ্থীক ৱেলকাম কৰিছোঁ। সকলোৱে এটা হাত চাপৰি দিব লাগে। একদম থিয় হৈ amarsing Tisso ডাঙৰীয়াক এটা ৱেলকাম কৰিব লাগে সকলোৱে। আমাৰ আদৰণি সভা এই দহা 26 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ'ব। এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোট পদমপুৰৰ ছবিত amarsing Tisso দিব লাগিব। লাগিব কি নালাগে? লাগিব। আজি কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে নাই? এটা হাৰিব হৈছে নাই? কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে। আজি অসমৰ ডেভেলপমেণ্ট হৈছে নাই? আজি ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট হৈছে নাই? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি ভাৰতবৰ্ষৰ যি উন্নয়ন হৈছে যোৱা 10টা বছৰত। আজি আমাৰ পৰম শ্ৰদ্ধাৰ মহিলাসকল আছে, যুৱক যুৱতীসকল আছে, সন্মানৰ গৃহক বন্ধু আছে আৰু গৰীব কল্যাণ এই যোজনালৈ যদি কোনোবাই কাম কৰিছে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আজি 45 কোটি মহিলাক
একাউণ্ট খুলি দিছে জন ধন যোজনা। ঠিক তেনেদৰে 12 কোটি মহিলাক উজ্জ্বলা আঁচনি গেছ দিছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত 26 লাখতকৈ অধিক মহিলাই অৰুণোদয় আঁচনি পাবলৈ সক্ষম হৈছে। আজি আমি স্কুলৰ এই ফিল্ডত এখন কলম আনিছোঁ। এইখিনি যিমান ডেভেলপমেণ্ট আজি কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে মোৰ মনত আছে। আজিৰ পৰা এবছৰ আগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আহি এই কাৰ্বি পাহাৰৰ পৰা কেইবাটাও অভিলাষী আঁচনি উদ্বোধন কৰিছিলে। কৰিছিলে নাই? স্মৰণ আছে নাই? লক্ষাধিক জনতা তাত সমবেত হৈছিলে। মোৰ আজিও মনত আছে। এটা হাত চাপৰি দিব লাগে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। এয়া হৈছে আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আৰু যাৰ বলিষ্ঠ নেতৃত্বত এই কাৰ্বি পাহাৰত মাটি আনি এই অঞ্চলৰ ডেভেলপমেণ্ট, ভাৰতবৰ্ষৰ ডেভেলপমেণ্ট, অসমৰ ডেভেলপমেণ্টৰ পৰা চিন্তা চৰ্চা কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতক হাত চাপৰি দিব লাগে আৰু তেখেতৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আজি কাৰ্বি পাহাৰত যি উন্নয়ন হৈছে আৰু এইখিনি কাম আমাৰ চিএম তুলিৰাম ডাঙৰীয়াই কৰিবলৈ সক্ষম হৈছে। আৰু সেইকাৰণে আজি আমি ইয়াত সমবেত হৈছোঁ। আমিও ৱেলকাম কৰিছোঁ আমাৰ অমৰসিং টিছো ডাঙৰীয়াক আৰু ৱেলকাম কৰিছোঁ আমাৰ চিএম বাবু। কৰিছোঁ নাই কওক? তুলিৰাম ডাঙৰীয়াক হাত চাপৰি দিব লাগে। তেওঁৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে আজি কাৰ্বি পাহাৰত এনেকুৱা এক বিকাশ হ'বলৈ, সৰ্বাত্মক আৰু ব্যাপক হ'বলৈ সক্ষম হৈছে। আজি ইয়াত থকা জাতি জনগোষ্ঠীক যদি কোনোবাই সন্মান দিছে, ভাৰতীয় জনতা পাৰ্টীয়ে দিছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে আৰু আমাৰ সন্মানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে আৰু দিছে তুলিৰাম ডাঙৰীয়াই। খুব সুন্দৰভাৱে আমাৰ এইখন অটোনমাছ কাউন্সিলত কাম চলি আছে। আছে নাই ৰাইজক? আৰু টকা পইচা কোনে দিছে গম পায়? আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু টকা পইচা দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। সেইকাৰণে ৰাইজ 26 তাৰিখে ইয়াত নিৰ্বাচন হ'ব আৰু ভাৰতীয় জনতা পাৰ্টী এনেকুৱা চাওক, আমি হৰেণ সিং বে ডাঙৰীয়াক এবাৰ প্ৰাৰ্থিত্ব দিয়া নাই, কিন্তু তেখেতে নিজে লাগি আছে। আছে নাই কওক? এটা হাত চাপৰি দিব লাগে। এয়া আছে ভাৰতীয় জনতা পাৰ্টী। হয়তো ইয়াতকৈ ডাঙৰ পোষ্ট তেখেতক দলে দিব, বুজি পালে? যোৱাকালি টিকট ল'ব তেখেতে গৈছে অমৰসিং টিছো। চাওক, এয়া আছে ভাৰতীয় জনতা পাৰ্টী যে আমি এক পৰিয়ালৰ সদৃশত, আমি এক পৰিয়ালৰ মানসিকতাৰে আমাৰ দলৰ কাম কাজ চলে। আমি সমগ্ৰ ভাৰতবৰ্ষক আগবঢ়াই লৈ যাব বিচাৰোঁ, সমগ্ৰ অসমক ভাৰতীয় জনতা পাৰ্টী আগবঢ়াই লৈ যাব বিচাৰে। ঠিক তেনে আজি কাৰ্বি পাহাৰতো যি উন্নয়ন হৈছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে হৈছে, আমাৰ নেতৃত্বৰ কাৰণে হৈছে। আজি সমগ্ৰ ভাৰতবৰ্ষত জনতাই ঠিক কৰি লৈছে, জনতাই সিদ্ধান্ত লৈছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগে। বহুত চৰকাৰ আহিছিলে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদৰে কাম কাজ কৰিলে, আজি দেশৰ যাতায়াত যোগাযোগ, আজি সাগৰমালা, পৰ্বতমালা, ভাৰতমালা, আজি অসমত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসম মালা কৰিছে। কৰিছে নাই? তো তেনেস্থলত আজি নিৰ্বাচন হ'বলৈ গৈছে। যোৱাকালি আমাৰ কাৰ্বি আংলঙৰ পৰা কেইবাজন সন্মানীয় ব্যক্তি আমাৰ দলত যোগদান কৰিছে। আমাৰ দলৰ কাৰ্যালয়ত আমাৰ তুলিৰাম ডাঙৰীয়া উপস্থিত আছিলে। আমাৰ লগত যি আমি যাক প্ৰাৰ্থিত্ব দিছোঁ অমৰসিং টিছো ডাঙৰীয়া উপস্থিত আছিলে, জিলা সভাপতিসকল উপস্থিত আছিলে। যে তেওঁলোকে সিদ্ধান্ত লৈছে যে বেলেগ পাৰ্টি থাকি আমি কাম নাই, ইয়াত আৰু বেলেগ কাম নচলে। কংগ্ৰেছটো হ'ল দুটকীয়া নোট, পুৰণা দুটকীয়া নোট, গম পাই নাপায়? কাৰোবাৰ পকেটত আছে নেকি দুটকীয়া নোট? আছে? কাৰোবাৰ পকেটত আছে নেকি? আছে নেকি কওক? নাই। যে কংগ্ৰেছ বোলে দুটকীয়া নোট। মই সেই বাগানৰ পিনে গৈছিলোঁ যোৰহাটত, তাত ক'লে বাইদেউসকলে যে কংগ্ৰেছটো চেটেপ হৈ গৈছে, যে কংগ্ৰেছক আৰু ভোট নিদিয়ে। কিমান ঠগিব মানুহক, কিমান মিছা কথা ক'ব, কিমান ভ্ৰষ্টাচাৰ কৰিব, কিমান দুৰ্নীতি কৰিব। এই দুৰ্নীতিৰ সদাগৰসকল লগ লাগিছে, তেওঁলোক ক্ষমতা লাগে শোষণ কৰাৰ কাৰণে। সেইকাৰণে আপোনালোক সজাগ হোৱাৰ সময় নহয়। এটা ভোটো যেন অন্য পাৰ্টিত নপৰে, যদি পৰে মনটো কাৰ টেঙা হ'ব গম পায়নে? তুলিৰাম ডাঙৰীয়া হ'ব নাহিব যে ইমান কাম কৰিছোঁ, ইমান টকা পইচা আনিছোঁ, মোদী ডাঙৰীয়াই ইমান সন্মান দিছে, তাৰপিছত যদি আমাৰ ভোট বেলেগত যায়, তুলিৰাম ডাঙৰীয়াৰ মন বেয়া লাগিব নালাগে? কওক, লাগিব নালাগে? তেওঁক আমি সন্মান দিব লাগিব কি নালাগে? লাগিব। ইয়াত থকা প্ৰতিজন শ্ৰদ্ধাভাজন কাৰ্যকৰ্তা বন্ধু বাইদেউ সন্মানৰ ৰাইজক আমি আহ্বান জনাম বিনম্ৰতাৰে। ইট ইজ আৱাৰ চিনচিয়াৰ ৰিকুৱেষ্ট। তো আমি সকলোৱে লাগি দিব লাগে। আমাৰ যি প্ৰাৰ্থী
অমৰসিং টিছো ডাঙৰীয়া বিপুল ভোটৰ ডিফু সংসদীয় সমষ্টিৰ পৰা আমি দিল্লীলৈ পঠাব লাগিব। এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে লক্ষ্য কৰিছে যে আমি 370তকৈ অধিক আমি আসন পাম লোকসভাত। বুজি পাইছেনে? কিমান পাম? 370তকৈ অধিক। আৰু আমাৰ মিত্ৰ গোষ্ঠীয়ে কিমান পাব? 400তকৈ অধিক। আপকি বাৰ কি বুলি কৈছে? আপকি বাৰ এইবাৰ আমি 400তকৈ অধিক আসন ল'ম মিত্ৰ গোষ্ঠী। আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 14খন আসনৰ আমি 13খনে লাভ কৰিবলৈ সক্ষম হ'ম। হয়তো শেষৰ দিনা আমাৰ 14খনো হ'ব পাৰে। সিদ্ধান্ত হৈছে ভাৰতবৰ্ষৰ যদি কোনোবাই উন্নয়ন কৰিব পাৰে একমাত্ৰ পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি। আমাৰ নেতা হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া। ঠিক তেনে অসমতো অসমৰ জনগণে সিদ্ধান্ত লৈছে যদি অসমত কোনোবাই উন্নয়ন কৰিব পাৰে সেই পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি। আমাৰ নেতা হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। ঠিক তেনে আজি কাৰ্বি আংলঙত যে সৰ্বাংগীন বিকাশ কৰিব পাৰে সেয়া হৈছে তুলিৰাম লাহান ডাঙৰীয়াৰ নেতৃত্বত MSC যিখন চৰকাৰ আছে আমাৰ ইয়াত লোকেল গভৰ্ণমেণ্ট। এই লোকেল গভৰ্ণমেণ্টখনে যিখিনি কৰিব তেওঁলোকেহে পাৰিব। আজি কৈছে বহুতে আৰু উন্নয়ন পোৱা নাই বোলে, বাকীখিনি লোকসভা নিৰ্বাচনৰ পিছত পাব। ভাল হ'ব নহয়? ঘৰ ভাল হ'বনে? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকক অৰুণোদয় দিয়া হ'ব। 2007 চাকৰি দিব লাগে, আপোনালোকে মনে কৰি থাকে। তো এয়া হৈছে চৰকাৰ যে জনতাক সুখ দুখ জনতাক কিদৰে সৰ্বাংগীন বিকাশ কৰিব পাৰি, পৰম শ্ৰদ্ধাৰ মহিলাসকলক কিদৰে সন্মান দিব পাৰি। যদি কোনোবাই সন্মান দিবলৈ সক্ষম হৈছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত নৰেন্দ্ৰ মোদীয়ে সন্মান দিছে। আজি আয়ুষ্মান ভাৰতৰ কাৰ্ড দিছে। 5 লাখ টকালৈকে আমাৰ বেমাৰ হ'লে আমি ট্ৰিটমেণ্ট ফ্ৰী পাওঁ। তাৰ আগত তেনেকুৱা কোনো স্কিম নাছিলে, আঁচনি নাছিলে। মানুহৰ বেমাৰ হয় গলৰ হাড় বিক্ৰী কৰিব লগা হয়, সোণৰ চেইনডাল বিক্ৰী কৰি বন্ধকি মাটি বন্ধকি দিব লগা হয়, লাইফ ষ্টক বিক্ৰী কৰিব লগা হয়, যি পশুধন তেওঁলোকে পোহে সেই বিক্ৰী কৰিব লগা হৈছিলে। সেই অৱস্থাৰ পৰা কোনোবাই যদি উদ্ধাৰ কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে। ঠিক তেনে আজি অসমতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আয়ুষ্মান অসম আমি প্ৰৱৰ্তন কৰিম। ভাল হৈছে নে? স্বাধীন ভাৰতত ঐক্যৱে সন্মান পাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বতে। আজি আমাক কোভিড ভেকচিন ফ্ৰী কৰি দিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। কোভিড ভেকচিন দিয়াই নহয়, আমাক সেই কোভিডৰ সময়ত বিনামূলীয়া চাউল দিছে। এয়া হৈছে গৰীব কল্যাণ। আজি মহিলা যুৱক যুৱতীয়ে চাকৰি পাব পাৰে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1 লাখ যুৱক যুৱতীক আমি হিচাপ কৰি চাকৰি দিম। 97,000ক চাকৰি দিছে। ঠিক নাই এনেদৰে আৰু 32,000 যুৱক যুৱতীক চাকৰি দিব লোকসভা নিৰ্বাচনৰ পিছত। আজি এই চাকৰিৰ কাৰণে কোনো অফিচত যায় লাইন পাতিব নালাগে। ঘৰত বহিয়ে মোবাইলত এপ্লাই কৰিব পাৰে। মোবাইলত এডমিট কাৰ্ড আহে, মোবাইলত ৰিজাল্ট আহে, মোবাইলত এপইণ্টমেণ্ট লেটাৰ আহে। এয়া আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আচ্ছাদি। মোৰ মনত আছে 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া অসমত আহি ভোট বিচাৰিছিলে কৈছিলে যে মেৰা ভাই আচ্ছাদি নায়েগা। আজি আচ্ছাদি নাইছে নাই? আজি ঘৰত বহি আমি গেছ বুক কৰিব পাৰোঁ, ঘৰত বহি আমি এপ্লিকেশ্যন দিব পাৰোঁ। আমাৰ ৰিজাল্ট ঘৰত বহি থাকোঁতে আহে। আজি ডিবিটি যোগে পৰম শ্ৰদ্ধাৰ মহিলাসকলৰ বেংকৰ খাতাত 1250 টকা একাউণ্টত সোমাই যায়। যায় এয়া ভাল দিন নে বেয়া দিন? এয়া ভাল দিন হয় না? এই ভাল দিন লাগিব কি নালাগে? যদি এই ভাল দিন লাগে আমাৰ শ্ৰদ্ধাৰ প্ৰাৰ্থী amarsing টিছো ডাঙৰীয়া এই সমষ্টিৰ পৰা আমি বিপুল ভোটত নিৰ্বাচিত। Plainan ko de alun ronan ko, alun pajud ko nei. Amit, please. BJP hai.